রাতিরে কঙালি রাঙলি বেলিতি জিলিকি উঠিছে আবেলি ধাননি। Hi guys, welcome back to my YouTube channel. আৰু আজি দেখিছেনে এইবিলাক সব লদাই মেলি থৈছো কাইলৈ যেহেতু কাতি বিহু আৰু এতিয়া কাতি বিহুৰ যাৰ যোগাৰ তুলসী ভেটি মুচিবলৈ মাটি গোবৰ সব ৰেডি কৰি ৰাখিছো। এতিয়া মই মুচিম, আপোনালোকে চাই থাকিব। আৰু এই পোৱালিকেইটা সেয়া খেলি আছে। পূজাত লোৱা গাড়ী চাৰিবিলাক চলাই মানে সিহঁতি পুৰা এনজয় কৰি আছে একদিন। আৰু দুৰ্গা পূজা গ'ল, এতিয়াতো বিহু। তেনেহ'লে আপোনালোকে চাই থাকিব, ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে চাওক, আপোনালোকক মই দেখুৱাওঁ বুলি ভাবিলোঁ। তুলসী ভেটি মই যোৱা বছৰে বনাইছিলোঁ, এইবছৰ মই বনাব লগা সেইবাবে হোৱা নাই। আৰু মাটি আৰু ইটাৰ সহায়ত বনাইছিলোঁ। আপোনালোকে যদি বনাই চাব পাৰে। সেইবাবে কাইলৈ কাতি বিহু যেতিয়া মই আজি ভিডিঅ'টো প'ষ্ট কৰিম বুলি ভাবিলোঁ, লৰালৰিকৈ অলপমান ভিডিঅ' কৰি থলোঁ আপোনালোকক দেখাম বুলি। আৰু মই এতিয়া আকৌ গোবৰ মাটি দি ধুনীয়াকৈ মুচি দিছোঁ। কিমান ধুনীয়া দিছে। যিসকলে পকাৰ এতিয়া আছে বনাই থোৱা তুলসী ভেটি, সেইসকলক বাৰু মই কোৱা নাই। যিসকলে এতিয়াও মাটিৰ তুলসী ভেটি বনাম বুলি ভাবি আছে, তেনেহ'লে অকল মাটিৰে বনোৱাতকৈ ইটাৰ অলপমান দি ধুনীয়া শ্বেপ এটা দিব পাৰে। মই এতিয়া ৰাউণ্ড শ্বেপ দিলোঁ, আপোনালোকে হয়তো বেলেগ শ্বেপো দিব বিচাৰিলে দিব পাৰে। এতিয়া মই খালী ঠাইবিলাকত মাটি অলপ লগাই দিছোঁ আৰু ধুনীয়াকৈ মুচিম। কালিলৈ যিহেতু এই ভেটিটোত চাকি জ্বলোৱাটো একেবাৰে প্ৰয়োজন। কাতি বিহুৰ পৰাটো কাতি মাহটো গোটেইটো তুলসী ভেটিত চাকি জ্বলাই, সকলোৱে জ্বলায় আৰু ময়ো জ্বলাওঁ। সেইবাবে মই এইটো ৰেডি কৰি লৈছোঁ। আৰু যেতিয়া ধূপ জ্বলোৱা হয়, চাকি জ্বলোৱা নহয়। আৰু এতিয়া মোৰ মুচি পুৰা ৰেডি। আপোনালোকক বেক কেমেৰা দি অলপমান ভিউটো দেখাই দিছোঁ, কিমান সুন্দৰ হ'ল দেখিছে। আৰু এনি টাইমটো চব কেমেৰা কৰি দেখুৱাৰ একেবাৰে সম্ভৱ নহয়, যিহেতু বহুত গৰম, ৰ'দো পৰি আছিলে বহুত। আৰু আপোনালোক সকলোলৈকে কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেদৰে বিহু উদযাপন কৰে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মই যিমান পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইমানলৈকে মই দিলোঁ, আৰু চাব, লাইক কৰিব নিশ্চয় যদি ভাল পায়। কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আপোনালোকে কমেণ্টে নকৰে, ভিডিঅ'বিলাক চাই মই গম পাওঁ, খালি কমেণ্ট নকৰে, সেইবাবে বেয়া লাগে। আৰু আশা কৰিছোঁ আপোনালোকে এটা বিহু। এতিয়া যিহেতু সকলোৰে ঘৰ চাগে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ উঠিছে, আৰু আমাৰ বনবিলাক ধুনীয়াকৈ চিকনা দিলে মানুহজনে বন্ধ পায় এইকেইদিন। দেখিছেনে, কাতি বিহু যিহেতু প্ৰথম বাৰিষাৰ পৰা এতিয়া খৰালি হৈছে। আৰু এইবাৰতো সোনকালেই বাৰু খৰালি হ'ল, পানী ইমান নাই, ইমান ধুনীয়াকৈ চিকনা দিলে। সেইবাবে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। চব পদূলিলৈকে ধুনীয়াকৈ চিকনা দিছে মানুহজনে। অলপ আপোনালোকক দেখালোঁ। আৰু ইমান ধুনীয়া লাগে ন, কাতি বিহুটো মোৰ বাবে বহুত প্ৰিয়, কাৰণ গোটেই চৌদিশ চাফা হৈ পৰে, ভাল লাগে। আৰু চাকি বন্তি জ্বলোৱা হয়। আপোনালোকৰো চাগে একে। আৰু এটা বস্তু দেখুৱাওঁ, চাওকচোন, মৌজোলৰ বটল এটা মই ফ্ৰিজত ৰাখি খাওঁ, মানে য'তে ত'তে থ'লে পৰুৱা লাগে যে। এতিয়া মই একদম বগা পৰি গৈছিলে মৌজোলৰ বটলটো, কিন্তু ৰ'দত দি দিলোঁ, মোৰ আকৌ আগৰ কালাৰটোৱে গুচি আহিলে। আপোনালোকৰ যদি এনেকুৱা মৌজোল বেয়া হয়, তেনেহ'লে ৰ'দত দি দিব, ভাল হৈ যাব আকৌ। এয়া কালিৰ ভিডিঅ' আছিলে। খুৰীহঁতৰ ঘৰত পিঠাগুড়ি খুন্দিবলৈ গৈছিলোঁ, তাত পিঠা আৰু লস্কৰাৰ চাহ দিলে। আমাতকৈ মানে বহুত লৰালৰি। পিঠাগুড়ি খুন্দিছোঁ, বিহু লাগিছে, কাতি বিহু। আপোনালোকক অলপমান দেখাম বুলি মই জাৰজনীক ক'লোঁ ভিডিঅ'কণ কৰি দিবলৈ, সেইবাবে ভিডিঅ'কণ কৰি দিলে।
আৰু কেনেকুৱা পায় নিশ্চয় কমেণ্ট বক্সত জনাব। কাতি বিহুত বাৰু ইমান বিশেষ পিঠা পনা বনোৱা নহয়, কিন্তু মই অলপমান ভাতৰ চাউলহে খুন্দিছোঁ দেই, বৰা চাউল নহয়। তেওঁলোকে খুন্দিছে বাৰু, এয়া খুৰী এগৰাকী। তাৰপিছতে মই অলপমান ঢেকি দিছোঁ, খুৰীয়ে মোৰ পিঠাগুড়িখিনি চালি দিছে। মই পিঠাগুড়ি মানে চালিবলৈ বহুত দিগদাৰ তলত বহিবলৈ, সেইবাবে খুৰীয়ে অলপ হেল্প কৰি দিছে। আৰু এয়া মোৰ পিঠাগুড়ি খুন্দা হৈ গ'ল। তাৰপাছতে এতিয়া মই পিঠাগুড়িখিনিৰ পৰা বনাম মালপোৰা আৰু পকা মিঠৈ। এয়া মালপোৰাৰ বাবে মই গুৰখিনি মিহি মিহিকৈ কুটি লৈছোঁ, আৰু এইখিনি মই পানী অলপমান দি থৈ দিম অলপ দেৰি। যেতিয়া পকা মিঠৈ বনাই হ'ব তেতিয়া এইখিনি মই গুলিম। আকৌ মানে মালপোৰাখিনিৰ কাৰণে গেলাই থ'ব লাগিব যে, সেইখিনি কিমান ডাবৰি দেখিছেনে। মই এইখিনি ডাবৰখিনি চাকি পেলাম। এতিয়া টুকুৰা টুকুৰকৈ মই গুৰ কাটি লৈছোঁ পকা মিঠৈ বনাবৰ বাবে। এতিয়া এইখিনি পিঠাগুড়ি আৰু গুৰ একেলগে আছে বাৰু পিঠাগুড়িখিনি মালপোৰাৰ বাবে, পিছত মই আকৌ লৈ ল'ম। এয়া ঘি অলপ লৈছোঁ, ঘি দিলে যিহেতু বহুত সোৱাদ হয় খাবলৈ, আৰু জালুক কেইটামান দিব লাগিব। জালুক দিলেও ভাল হয় খাবলৈ, জালুকটো দিবই লাগে বাৰু পকা মিঠৈ বনালে। মানে আমি পকা মিঠৈ বুলি গুৰখিনিকো কিছুমানে বাৰু মিঠৈ বুলি কয়, আমি আকৌ গুৰ বুলি কওঁ। আৰু এয়া বৈও অলপমান হেল্প কৰিছে। মই জালুকখিনি গুড়ি কৰি ল'লোঁ, আৰু গুৰখিনি লাহে লাহে পকিছে, আৰু জুইতে বনাইছোঁ। যোনখিনি বেয়া বেৰিকৈ থোৱা দেখিছে সেইখিনি স্কিপ কৰিব, জেগাবিলাক অচিজিল হৈ আছে মোৰ। বিশেষকৈ এইকেইদিন পূজাৰ পৰা একো মই কামেই কৰিবলৈ সময় পোৱা নাই। আৰু এয়া দেখিছেনে গুৰখিনি পাক হৈয়ে গ'ল। আৰু ওচৰত পানী বাতিটো যে দেখিছে, পানী বাতিত মানে গুৰখিনি অলপ অলপকৈ পেলাই চোৱা হয়। যেতিয়া পূৰা টাইট লয় তেতিয়াই মানে গুৰখিনি পাক উঠে। আৰু এইখিনি আপোনালোকে বাৰু কিছুমানে জানিবও পাৰে ধুনীয়াকৈ, ইয়াতকৈও ভালকৈ বনাব জানিব পাৰে, কিন্তু মইনো কেনেকৈ বনালোঁ সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া গুৰখিনি গৰম হ'লে কিমান গৰম হয় জানেই নহয়। আৰু এতিয়া ডলা এখনত উলিয়াই লৈছোঁ। ডলাখনত যিহেতু ধুনীয়াকৈ খচিবলৈ সুবিধা হয়, আৰু খচাৰ ওপৰতে বেছিকৈ ডিপেণ্ড কৰে এইবিলাক বস্তু। আৰু খচি খচি এতিয়া মানে বহুত গৰম, আৰু বেলেগ এডোখৰ জেগালৈ যাবগৈ লাগিব। এইখিনি লৈ পেলানি পাকঘৰৰ পৰা, পাকঘৰত যিহেতু ফেন নাই, এইখিনি বহুত দেৰি খচিব লাগিব। আৰু এইখিনি 15-20 মিনিটমান খচাৰ পিছত ৰূপটো ল'লেগৈ, দেখিছে কিমান ধুনীয়া। এতিয়া ধুনীয়াকৈ লাডু বনাব পৰা হৈ গ'ল। আৰু আপোনালোকক অলপ অলপ দেখুৱাইছোঁ। আৰু এইখিনি লাডু বনায়ো হৈ গ'ল, দেখিছে কিমান কালাৰটো ধুনীয়া হ'ল ঘি দিয়াৰ বাবে, আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আপোনালোকে যদি বনাব বিচাৰে বনাব পাৰে। আৰু এতিয়া এইখিনি মই যে গুৰখিনি তিয়াই থৈছিলোঁ সেইখিনি এতিয়া মই চাকি ল'ম চেকনিৰে। তাত বহুত ডাবৰি ওলাই যে গুৰত, জানেই সকলোৱে, কিন্তু পিঠাত ওলালে মানে দেখিবলৈ বেলেগ। এয়া চাওক, মই এখন হাতে কেমেৰা ধৰি এখনতে দেখাই দিব লগা হৈছে। এইখিনি মোৰ গুৰখিনি চকা অলৰেডি হৈ গ'ল, আৰু দেখিছে কিমান জাবৰি ওলালে। ইয়াত মই বেকিং পাউডাৰ লৈছোঁ। বেকিং পাউডাৰ বেছি নিদিওঁ, এচামুচ দিম। বেকিং পাউডাৰখিনি চালি দিব পৰা হ'লেতো ভালেই আছিলে, মই চালি নিদিলোঁ, এনেকৈ দি দিলোঁ। আৰু বহুত দেৰিও হৈ গ'লগৈ, ভাত পানীও মাজত যোগাৰ কৰিব লগা হৈছে, কিমান দিগদাৰী হৈছে ইয়াৰ মাজতে কৰি আছোঁ এইবিলাক কাম। আৰু এইখিনি মই ধুনীয়াকৈ সানি থৈ দিম, মই কালিলৈহে বনাম এইখিনি। আগদিনাখনৰ ভিডিঅ' আছিলে, আজিতো বাৰু বেলেগ। এয়া বৌহে টোকাজনত থাকে, চাকৰি সূত্ৰে বৌয়ে GNM কৰে। আৰু এতিয়া আহিছে বিহু বুলি ঘৰলৈ, এতিয়া ঘৰত মানে উদুলি মুদুলি পৰিৱেশ হ'ব। আৰু এয়া আমাৰ ভণ্টি আহি গ'ল। মোক চিনি পাইছে নাই পোৱা? চিনাকি হৈ থাকিম বুলি লাহে লাহে ন? চিনাকি হ'ম আৰু লাহে লাহে। আহি পাইছোঁহি এতিয়া বুলি। আহি এইখন দেখিছে মোক কি চশমা পিন্ধাই দিছে, আৰু মোক ফটো তুলিবলৈ কৈছে, সেইটো কাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ। ইমানলৈকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো পচন্দ হৈছে যদি লাইক কৰি কমেণ্ট কৰি জনাব।